পূজালৈ বুলি আহিলোঁ নৱমীৰ দিনাখন। চাওক ভৰলুত আহিছোঁ। চাওক ভৰলুৰ ভিতৰ ভাগ মানে চাওকচোন কিমান ভিৰ মানে আৰু এইফালে লাইটৰ ডেক'ৰেশ্যন কৰি দেখাইছে এনেকৈ বাঘ ভালুক সিংহ চৰাই এনেকৈ শহাপহু চবে চাওকচোন কিমান ধুনীয়া লাগিছে। এইটো চাওক এইবাৰ লতাশিলৰ পূজা মণ্ডপত আহিছোঁ। চাওক মানুহ যোনফালে যায় এইফালে মানুহ আজি পূৰা একদম। এয়া এইবাৰ ৮ গাঁৱৰ পূজা মণ্ডপ ১.৫ ঘণ্টা মূৰত লাইন পাতি ভিতৰলৈ সোমাম আৰু চাই থাককচোন বিৰাটেই ধুনীয়া বনাইছে মানে ডেক'ৰেশ্যন বিৰাটেই ধুনীয়া চাওকচোন সেইবাবে ইমান মানুহ হৈছে। তো মানুহে একদম লাইন মানে বিচাৰি নাপায় আপুনি কিমান মানে লাইন মানুহ চাওক মানুহ কিন্তু অলপ টাইমো থাকিব নিদিয়ে এনেকৈ লাইন পাতি আহি যদি এনেকৈ চাব নাপাওঁ ভালদৰে কিমান বেয়া লাগে ন। চ' ইমান দৌৰা দৌৰি ভালদৰে ভিডিঅ' এটা কৰিব নিদিয়ে। এয়া চাওক বাহিৰত আহি কিনে দেখাই দিছোঁ এনেকৈ ধুনীয়াকৈ মণ্ডপটো চাওক।